টেষ্ট বুলি ক'ব লাগিব প্ৰেক্টিকেল মানে বুথ সন্মিলন যোৱাবাৰৰ পৰা বা আগৰৰ পৰা আমাৰ এটা প্ৰেক্টিকেল গ্ৰাউণ্ডত মানে কাম কৰি আছিলে বুথ লেভেলত আৰু আজি গোটেই বুথ আমাৰ 87 বুথ আছে গোটেই মেম্বাৰ্ছ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী চব মাতি পেলাই এটা সন্মিলন কৰিছোঁ আৰু গোটেই যিবিলাক মেম্বাৰ্ছ আৰু প্ৰেচিডেণ্ট ছেক্ৰেটাৰী চবেই ওলাই আহিছে তো আমি আশা কৰিছোঁ খুব এক্টিভলি আমাৰ বুথ লেভেলত কাম কৰি আছে আমি আশা কৰিছোঁ ইয়াত যিখিনি আমি দেখি পাইছোঁ ন' ডাউট ইয়াতে মানে আমাৰ UPPL আহি যাব কেনেকৈ আগুৱাই যাব ৰাইজৰ মাজত কেনেকৈ যাব কি হয় নিশ্চয় পৰিকল্পনা লৈ যাব যেহেতু এটা কথা আপুনি যথেষ্ট খুব কম সময়ৰ পাইছে গতিকে এইখিনি সময়ছোৱাত আপুনি কেনেকৈ মানুহৰ মাজত সোমাই যাব একচুৱেলি লেট বাট বেটাৰ আমি ক'ব লাগিব তো যিহওক যিবিলাক ৰাইজে আশা কৰিছিল যে আমি জানো যে 100 we cannot build এৰমিন এডে তো তথাপিও আমাৰ ৰাইজসকলে ধৰি লৈছে যে মোৰ পৰিকল্পনা যে এই অঞ্চলত আগত মানে যিমান 15 আৰু 19 ইয়াৰ্ছ হৈ গ'ল ইয়াত আমাৰ পোৱা নাই তো মোৰ চিন্তাধাৰা যে হৈ পেলাই আমি উন্নতি কৰিম তো সেইটোতো শ্বৰ্ট তথাপিও ৰাইজে সেইবিলাক নাৰাজ হোৱা নাই তো আশা আছে ইয়াৰ কাৰণে ৰাইজে ওলাই আহিছে আজিৰ দিনত আৰু আমি নিশ্চয় আমাৰ ইয়াত বহুত সমস্যা আছে 13 নম্বৰ বুলি ক'লে আমাৰ মেক্সিমাম সমস্যা য'ত আগৰ পৰা আমাৰ নাই নদী বান ৰাস্তা আৰু বিভিন্ন মানে ইয়াত আমি কৰিব লগা আছে কৰি আছে তথাপিও আমি আগতে কৈছে যে ৰম ৱাজ নট বিল্ড এন এডে তো এইটো সময় লাগিব তো ইয়াৰ কাৰণে আশা কৰিছোঁ আগন্তুক দিনত আমি ভাল ছাপৰ্ট বা আমি ৰাইজৰ পৰা আশা কৰিছোঁ নিশ্চয় অহা দিনবোৰত ভাল পজিশ্যন বা ৰাইজে যদি ভোট দি পেলাই আৰু বিপুল ভোটত যদি আমি জয়যুক্ত কৰিব পাৰে নিশ্চয় আমি কৰাৰ বা আমি এটা প্লেটফৰ্ম হ'ব এইটো ৰাইজৰ কাম কৰাৰ কাৰণে থেংক ইউ